নমস্কাৰ বন্ধুসকল ডিজি বন্ধু ইউটিউব চেনেললৈ মই অনুপ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লিকেবল ইমেইল সিগনেচাৰৰ ওপৰত। আপোনালোকে হয়তো বহুতেই জানে ক্লিকেবল ইমেইল সিগনেচাৰ কি বা ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় আৰু ক'ত ক'ত ইয়াৰ ব্যৱহাৰ হয়। যদি নাজানে তেতিয়াহ'লে আজিৰ আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। প্ৰথম কথা, ক্লিকেবল ইমেইল সিগনেচাৰ হৈছে ঠিক এখন ডিজিটেল কাৰ্ডৰ দৰে। বিভিন্ন কোম্পানীসমূহে তেওঁলোকৰ এমপ্লয়ীসকলৰ বাবে বা আমাৰ যিকোনো ব্যক্তিও তেওঁলোকৰ নিজৰ বাবে এই ক্লিকেবল ইমেইল সিগনেচাৰ প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া চাওঁ আহক ক্লিকেবল ইমেইল সিগনেচাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি, তাকো আমাৰ এণ্ড্ৰইড মোবাইলৰ সহায়ত। ইয়াৰ বাবে আমি আমাৰ মোবাইলত প্ৰথমতে এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। চাওঁ আহক। আপোনালোকে প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব এপ্লিকেশ্যনটোৰ নাম গুগল ডক্স। গুগল ডক্স ডাউনলোড কৰাৰ পিছত অপেন কৰি সোঁফালে তলত প্লাছ চিন এটা ওলাই, এইটো ইয়াত ক্লিক কৰি আমি তিনিটা অপশ্যন ওলাব। শেষৰ অপশ্যনটোত যাম, নিউ ডক্স ফাইল। ইয়াত গৈ আমি পুনৰ ওপৰফালে থকা প্লাছ চিনটোত ক্লিক কৰি ইনচাৰ্ট অপশ্যনত গৈ টেবুলত যাম আৰু ইয়াতে কলম 2টা কৰি ল'ম আৰু ৰ'জ এটা কৰি ল'ম। তাৰপিছত ইনচাৰ্ট টেবুল কৰিম। এতিয়া দেখিছে আমাৰ ইয়াত এখন টেবুল আহিছে। আমি টেবুলখন সৰু বা ডাঙৰ কৰিব পৰা নাই ইয়াত, গতিকে কি কৰিব লাগিব, সোঁফালে ওপৰত থকা এই 3টা ডটত ক্লিক কৰি প্ৰিণ্ট লেআউট অপশ্যনটো অন কৰি ল'ব লাগিব। এতিয়া আমি টেবুলখন সৰু ডাঙৰ এনেদৰে কৰিব পাৰিম। ইয়াত সাধাৰণতে বাওঁফালে যিজন ব্যক্তিৰ বাবে এই ইমেইল সিগনেচাৰটো বনোৱা হয় তেওঁৰ ফটো বা কোম্পানীৰ লোগো ব্যৱহাৰ কৰা হয়। মই যিহেতু মোৰ ইউটিউব চেনেলটোৰ বাবে এই ইমেইল সিগনেচাৰটো বনাইছোঁ, গতিকে মই মোৰ ইউটিউব চেনেলটোৰ লোগো ইয়াত ব্যৱহাৰ কৰিম। এনেদৰে গৈ দেখিছে ইয়াত লোগোটো আহি গৈছে। আমি ইয়াত ক্লিক কৰি এইটো সৰু বা ডাঙৰ এনেদৰে কৰিব পাৰোঁ। তাৰপিছত সোঁফালে বাকী ডাটাখিনি ভৰাই আমি ডাটাখিনি ভৰাবৰ বাবে এইফালে এই কেপিটেল লেটাৰ এ লিখাটোত ক্লিক কৰিলে দেখিব আপোনালোকে এয়া কিছুমান অপশ্যন ওলাইছে। ইয়াতে আমি আখৰৰ সাইজ, ষ্টাইল, কালাৰ সলনি কৰি ল'ব পাৰোঁ আমাৰ প্ৰয়োজন মতে। মই আখৰৰ সাইজ অকমান ডাঙৰ কৰি লৈছোঁ। এতিয়া ইয়াতে এনেদৰে ডাটাখিনি ভৰাব লাগে। আমাৰ ডাটাখিনি ভৰোৱা হৈ গৈছে, কিন্তু আচল কামটো এতিয়াও বাকী আছে। এতিয়ালৈকে এইটো এটা ক্লিকেবল ইমেইল সিগনেচাৰ হোৱা নাই। আৰু কি কৰিব লাগিব, ইয়াৰ পিছত আমি ইয়াৰ তলতে এডাল লাইন টানি ল'ম। লাইন টানিবৰ বাবে পুনৰ এই প্লাছ চিনটোত গৈ হৰিজণ্টেল লাইন কৰিলোঁ। ইয়াতে এডাল লাইন আহি গৈছে। এতিয়া আমি ইয়াত কিছুমান আইকন ভৰাম। আইকন ভৰাবৰ বাবে পুনৰ প্লাছ চিনটোত গৈ ইনচাৰ্ট অপশ্যনত গৈ এনেদৰে ইমেজত যাব লাগিব আৰু মই কিছুমান আইকন ডাউনলোড কৰি থৈছোঁ, গতিকে মই তাৰ পৰাই ইয়াতে সেইখিনি ইনচাৰ্ট কৰিব পাৰিম। আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াতে মই ফেচবুক আইকনটো দিছোঁ। ফেচবুক আইকনটো দিয়াৰ লগতে আমি যিজন ব্যক্তিৰ বাবে এই ক্লিকেবল ইমেইল সিগনেচাৰটো বনাইছোঁ বা যিটো কোম্পানীৰ বাবে বনাইছোঁ সেই ব্যক্তি বা কোম্পানীটোৰ ফেচবুক প্ৰফাইলটো ইয়াত আমি ইনচাৰ্ট কৰিব লাগিব। ইয়াতে আমি ইনচাৰ্ট কৰিবৰ বাবে কি কৰিব লাগিব, ইয়াত ক্লিক কৰি এনেদৰে এড ইনচাৰ্ট লিংক অপশ্যনত যাব লাগিব আৰু ইয়াতে সেই ব্যক্তিজনৰ ফেচবুক প্ৰফাইলৰ যি লিংক সেয়া ইয়াত ভৰাব লাগিব। ফেচবুক প্ৰফাইলৰ লিংক ভৰাবৰ বাবে আমি কি কৰিব লাগিব চাওঁ আহক। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু খুলি লোৱাৰ পিছত আপোনালোকৰ ফেচবুক লগইন কৰিব। লগইন কৰাৰ পিছত আমি প্ৰফাইল অপশ্যনত যাম আৰু ওপৰত যিটো URL ওলায় সেই URLটো কপি কৰিম। আপোনালোকে এটা কথা মন কৰিব, আমি প্ৰথম খোলোতে আমাৰ
এটা হোম পেজহে খোল খাইছিলে ইয়াত আপোনালোকৰ প্ৰফাইলটো খোল খোৱা নাছিলে গতিকে আমি প্ৰফাইল অপশ্যনত গৈ যেটো আমাৰ প্ৰফাইলৰ লিংক সেই প্ৰফাইলৰ লিংকটোহে কপি কৰিম আৰু কপি কৰি এনেদৰে ইয়াত পেষ্ট কৰি দিম এতিয়া আপোনালোকে যদি ইয়াত ক্লিক কৰে দেখিব ওপেন অপশ্যন এটা ওলাইছে আৰু তাত ক্লিক কৰাৰ লগে লগে ফেচবুক প্ৰফাইলটো খোল খাইছে আমি ইয়াত একেদৰে টুইটাৰ বা বেলেগ সোশ্যাল একাউণ্টৰ লিংক দিব পাৰো মই আৰু এটা আপোনালোকক সোশ্যাল একাউণ্টৰ লিংক ভৰাই দেখাই দিছো এবাৰ মই টুইটাৰ লৈছো ইয়াতে আপোনালোকে আইকন কেইটাত ক্লিক কৰি আইকনটো সৰু ডাঙৰ কৰি ল'ব পাৰে আইকনটো গুটেই কেইটা একেটা জোখৰ হলে দেখিবলৈ ভাল হয় ইয়াতো ঠিক একেদৰে আমি লিংক ইনসাৰ্ট লিংক অপশ্যনত গৈ আকৌ এটা ব্ৰাউজাৰত আপোনালোকৰ টুইটাৰ একাউণ্টটো খুলি ল'ব খুলি লোৱাৰ পিছত যেটো প্ৰফাইলৰ লিংক এই প্ৰফাইলৰ লিংকটো কপি কৰি তাতে পেষ্ট কৰিব লাগিব ইয়াতো প্ৰথমতে যেটো পেজ খোল খাই হেতু হোম পেজে আমি আমাৰ প্ৰফাইল অপশ্যনত গৈ লৈ যেটো URL ওলাব সেই URL টোহে কপি কৰি ইয়াত পেষ্ট কৰিম গতিকে বন্ধুসকল আমাৰ ক্লিকেবল ইমেইল সিগনেচাৰটো প্ৰায় ৰেডি হৈ গৈছে আপোনালোকে যদি আৰু ইয়াতে সোশ্যাল একাউণ্টৰ লিংক ভৰাবলৈ বিচাৰে একেদৰে ভৰাব পাৰিব ইয়াৰ পিছত আমি এইটো সেভ কৰিব লাগিব সেভ কৰিবৰ কাৰণে আমি ওপৰ ফালে থকা এই তিনটা ডটত ক্লিক কৰি শেয়াৰ এণ্ড এক্সপোৰ্ট অপশ্যনত যাম আৰু সেভ এজ কৰিম ইয়াতে প্ৰথম যেটো অপশ্যন ওলাইছে ওৱৰ্ড ব্ৰেকেটত ডক্স বুলি আছে আমি হেইটোত ওকে কৰিম এতিয়া বেক কৰি দিম আৰু ইয়াত দেখিছে এইটো আমি যেটো বনাইছিলো ইয়াতে ওলাইছে ইয়াত আমি এই তিনটা ডটত ক্লিক কৰি এইবাৰ এইটো ডাউনলোড কৰিব লাগিব তেতিয়াহে আমাৰ ফাইল মেনেজাৰত ই ওলাব হক এতিয়া আমি চাও ডাউনলোড হল নে নাই এটা দেখিছে প্ৰথমতে এইটো ওলাইছে আনটাইটল ডকুমেন্ট বুলি এইটো ওপেন কৰি চালে ইয়া দেখিছে আমাৰ ক্লিকেবল ইমেইল সিগনেচাৰটো ইয়াত সেভ হৈ আছে আহক আমি আইকন গিটাত ক্লিক কৰি চাও ফেসবুক বা টুইটাৰ একাউণ্ট কেইটা খোল খায় নে না খায় দেখিছে ধুনিয়াকৈ খোল খাইছে ঠিক একেদৰে টুইটাৰত ক্লিক কৰাৰ লগে লগেও মোৰ প্ৰফাইলটো খোল খাইছে গতিকে বন্ধুসকল দেখিলে ক্লিকেবল ইমেইল সিগনেচাৰ কেনেদৰে সহজতে প্ৰস্তুত কৰিব পাৰি তাকো আমাৰ এন্ড্ৰইড মোবাইলৰ সহায়ত যদি ভিডিওটো ভাল লাগিলে বন্ধুসকল তেতিয়া হলে ভিডিওটো লাইক শেয়াৰ কৰাৰ লগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ